আমাৰ কৃষ্ণ গোসাঁইক দেখুৱাইছোঁ প্ৰথমতে আৰু ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আমাৰ নঘৰ লওঁতেনো কি কৰিলোঁ চাওঁ বলক। ডালিছা নেকি এইফালে খুইদহতি বহি আছে এইপিনে সিজোৱা পকোৱা চলি আছে। এইপিনে বনাই আছে দাই, এইপিনে বনাই হ'লগৈ আজৰি ন, বনাই আজৰি হৈছেগৈ। দালি অমিতা আৰু দালি আৰু এইখিনি হৈছে তোমাৰ ব্ৰইলাৰ মাংস। হাঁহৰ মাংস এতিয়া বনি আছে বৰ্তমান। হাঁহৰ মাংসখিনি এইখিনি বনাই আছে, এইখিনি হ'লগৈ এইবিলাক। এটা একদম ধুনীয়া স্পেচিয়েল খানা, হাঁহৰ পেটু পচলা, হাঁহ আৰু ব্ৰইলাৰ চলিব বনাই আছে, প্ৰায় হৈছেগৈ আৰু ইয়াতে বনাই আছে ভকতলৈ।
লাগি ভোলাৰ